হাই বন্ধু বান্ধৱীসকল নমস্কাৰ মই আজি আপোনালোকক এটা মিঠা ৰেচিপি দিবলৈ ওলাইছোঁ হেয়া হৈছে জেলেবি যদি মোৰ এই চেনেলটো চাই ভাল পাইছে তেতিয়াহলে প্লিজ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিবলৈ নাপাহৰিব আহকচোন আমি ৰেচিপিটো ষ্টাৰ্ট কৰো ৰেচিপিটো বনাবলৈ আমাক লাগিব 1 কাপ ময়দা আৰু মই ইয়াত 4 চামুচ দৈ লৈ লৈছো দৈখিনিৰ লগত থকা পানীখিনিও মই ইয়াতে লগাই দিছো তাৰ পিছতে লাগিব আমাক অকমান বেকিং পাউডাৰ এতিয়া আমি এটা মিক্সিং বাউলত এই বস্তুখিনি মিক্স কৰি লম প্ৰথমতে মই ময়দাখিনি ললো তাৰ পাছতে মই এই দৈখিনি ময়দাৰ লগতে এনেদৰে মিক্স কৰি দিম এতিয়া মই ইয়াত বেকিং পাউডাৰ মিক্স কৰি লম বেকিং পাউডাৰ ইয়াত মই বৰ বেছিকৈ লোৱা নাই আধা চামুচৰ আধা লৈছো তাৰ মানে পুৰা আধা চামুচো লোৱা নাই এতিয়া এই বেকিং পাউডাৰ দৈ আৰু ময়দাৰ মিশ্ৰণখিনি ভালকে মিক্স কৰি লওক একেবাৰতে আপোনালোকে ইয়াত পানী ঢালি নিদিব অলপ অলপকৈ পানী ঢালি মিক্স কৰি থাকক একেবাৰতে পানী ঢালিলে গুটি গুটি হৈ থাকিব পাৰে বৰ ভালদৰে মিক্স নহব পাৰে গতিকে অকমান পানী ঢালি ইয়াত ধুনীয়াকৈ মিক্স কৰিব তাৰ পিছত যেতিয়া এখিনি মিক্সাৰ হৈ যাব তেতিয়া আপোনালোকে ইয়াক মিনিমাম আধা ঘণ্টাৰ কাৰণে ৰাখি দিব যেহেতু আমি দৈখিনি দিছো সেই কাৰণে আমি ইয়াক সোনকালে জেলেবি তৈয়াৰ কৰিব পাৰো কিয়নো দৈখিনি আমাক ফাৰ্মেন্টেশন কৰাত বহুত সহায় কৰিব যাৰ কাৰণে নেকি আমাৰ জেলেবিটো ফ্লাফি আৰু কোমল হ'ব সেই কাৰণে আপোনালোকে এনেদৰে মিক্স কৰি তাক আধা ঘণ্টা সাইডত থৈ দিব এই আছে আমাৰ মিক্সখিনি হৈ গৈছে ধুনীয়াকৈ এয়া হৈ গ'ল এতিয়া মই এটা পাত্ৰত 1 কাপ চেনি আৰু আধা কাপ পানী দি এনেদৰে উতলাই লম বেছি সময় উতলাব নালাগে সেইখিনি আপুনি যিমান পানী দিয়ে তাৰ ওপৰত নিৰ্ভৰ কৰিব মই যেহেতু আধা কাপ পানী দিছো মই ইয়াক 5 মিনিটে উতলাম এতিয়া মই ইয়াত 1 চামুচ নেমু ৰস ঢালি দিছো যাতে সুগাৰখিনি ক্ৰিষ্টেলাইজ হৈ নাযায় এতিয়া আমি গেছটো অফ কৰি দিম এতিয়া মই এই জেলেবিৰ পেষ্টখিনি এনেদৰে এটা পলিথিনৰ বেগত ভৰাই লৈছো এই পলিথিনটো মই গাখীৰৰ পেকেট লৈ লৈছো আপোনালোকে ঘৰতে যি বস্তু সহজতে পায় তাৰে এনেদৰে এটা বনাই ল'ব পাৰে যদি আপোনালোকৰ ওচৰত পাইপিং বেগ আছে তেতিয়ালে আপোনালোকে পাইপিং বেগে লৈ ল'ব নহলে মোৰ নিচিনা এনেদৰে বনাই ল'ব এতিয়া এই পাইপিং বেগটোৰ মুখখন সেলোটেপ বা ৰবাৰৰ সহায়ত বন্ধ কৰি ল'ব যাতে এই পেষ্টখিনি ওলাই নাহে এতিয়া মই এনেকৈ এটা এটাকৈ জেলেবিবোৰ ভাজি যাম জেলেবি ভাজিবলৈ কেৰাহীতকৈ ফ্ৰাই পেন সুবিধাজনক হয় আপোনালোকে এনেদৰে ফ্ৰাই পেন এটা লৈ ল'ব আৰু চাওকচোন জেলেবি ভাজিবৰ কাৰণে আমাক তেলো বেছিকৈ নালাগে ধুনীয়াকৈ এনেকৈ আপুনি এবাৰতে এগালমান জেলেবি ভাজিব পাৰে এতিয়া জেলেবিখিনি এনেদৰে এটা এটাকৈ লুটিয়াই দিব মই যেহেতু ইয়াত একো কালাৰ ইউজ কৰা নাই হেকাৰণে অলপ বগাই হৈ থাকিব আপোনালোকৰ যদি মন যায় আপোনালোকে অৰেঞ্জ ফুড কালাৰ বা হালধীয়া ফুড কালাৰ ইউজ কৰিব পাৰে এইখিনি যেতিয়া জেলেবিৰ পেষ্ট বনাব তেতিয়া আপোনালোকে তাত মিক্স কৰিব এতিয়া যোনখিনি জেলেবি হিজি গৈছে মই হেখিনি এটা এটাকৈ এনেদৰে সুগাৰত ডুবাই দিম আপোনালোকে সুগাৰত বৰ বেছি দেৰি জুবাই নথব কাৰণ বেছি দেৰি যদি জুবাই থৈ দিয়ে তেতিয়াহলে হি ঢিলা হৈ যায় 10 সেকেন্ডতকৈ বেছি নথব এতিয়া এনেদৰে চামুচেৰে ইয়াক লুটিয়াই দিব যাতে দুই ফালৰ পৰা জেলেবিখিনিয়ে সুগাৰখিনি ভালকৈ খাব পাৰে এতিয়া আমি জেলেবিখিনি এটা এটাকৈ এনেদৰে সুগাৰ সিৰাপৰ পৰা উলিয়াই আনিম আমাৰ জেলেবি ৰেডি হৈ গৈছে এয়া চাওকচোন কিমান ক্ৰিস্পি হৈছে আৰু ভিতৰৰ পৰা ৰখাল হৈ আছে